বন্ধুসকল চাইমান চিৰিয়েলখনৰ আজিৰ খনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যখনতে আমি দেখিবলৈ পাওঁ যে আৰাধ্যাই মাকক অনিৰুদ্ধই যে মেমৰি লছ হোৱাটো মিছা মাতিছিল এই কথাটো কয় আৰু এই কথাত আৰাধ্যাই দুখ পোৱাৰ কথা কয়। কিন্তু মাকে ৰিমলিক আৰাধ্যাই কথাবোৰত ধৰি থকাৰ বাবে খং কৰে। ৰিমলিয়ে মাকক বুজাবলৈ চেষ্টা কৰে যদিও মাকে ৰিমলিৰ কথা নুশুনে। এতিয়া চাইমান চিৰিয়েলখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম অনিৰুদ্ধৰ মাকে আৰাধ্যাক কথাবোৰত ধৰি নাথাকিবলৈ ক'ব আৰু আৰাধ্যাৰ ওপৰত খং কৰিব। এতিয়া বাৰু আৰাধ্যাই মাকক কি ক'ব জানিবলৈ পাব আপোনালোকে চাইমান চিৰিয়েলখনৰ আজিৰ খণ্ডতে। এইফালে অনিৰুদ্ধৰ পৰা টকা পাবলৈ থকা মানুহবোৰে অনিৰুদ্ধই যে মেমৰি লছ হোৱা মিছা মাতিছিল এই কথাটো গম পায় আৰু সেইবাবে অনিৰুদ্ধক টকা বিচাৰি ফোন কৰে। এতিয়া চাইমান চিৰিয়েলখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম সেই মানুহবোৰে টকা বিচাৰি অনিৰুদ্ধৰ ঘৰত ওলাব। এতিয়া বাৰু অনিৰুদ্ধই ইমানখিনি টকা ক'ৰ পৰা দিব? সঁচাকৈ চাইমান চিৰিয়েলখনৰ আজিৰ খণ্ডতে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু চাইমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।